বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 3টাই বাজিব আৰু মানে মই বাহঁতৰ লগত এঠাইলৈ যোৱাৰ কথা আছিলে আৰু ক'লৈ যাওঁ কি কৰোঁ আপোনালোক সকলোৱে দেখাম যেনে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক কেইটামান কথা কৈ লওঁ ক'ব খুজিছোঁ মানে মই বহুত দিন মানে মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ কেমেৰাটো একদমেই বেয়া তথাপিও আপোনালোকক মই ভাল লাগে আপোনালোকৰ লগত মোৰ মনৰ কথা শ্বেয়াৰ কৰিব বা মই কি কৰোঁ কি নহ'ব দেখাবৰ কাৰণে কিন্তু মোৰ কেমেৰা একদমেই বেয়া সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক আজিকালি নেচায় লাইক নকৰে শ্বেয়াৰ নকৰে আৰু আপোনালোকে যদি মোক মৰম নিদিয়ে মই কেনেকৈ ভিডিঅ' কৰিম আপোনালোকৰ ভৰসাত মই ভিডিঅ'বিলাক কৰোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে আৰু আপোনালোকৰ ভাল নালাগে তেনেহ'লে মই ভিডিঅ' কৰিম কেনেকৈ আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক কৰিব তেতিয়া মই উৎসাহিত হ'ম ভিডিঅ' বনাবলৈ কাৰণে আৰু মোৰ এইখিনিয়ে কথা আছিলে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব আৰু আৰু মানে কি চোৱাৰ লগতে লাইক কৰি দিব আৰু কিবা মোৰ ভুল হ'লে কমেণ্ট কৰি দিব তেনেহ'লে ভিডিঅ'টো চাই থাকিব আমি ওলাই ৰেডি সেয়া পিছফালে আহি আছে দেখিছেনে নাজানো আৰু এইজনী আৰু মই বৰ্তমান গৈ আছোঁ এতিয়া ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এতিয়া গৈ লওঁ তাতকৈ লগ পাই আছোঁ গৈ আছোঁ বৰ্তমান এই বৰ্ণালী বাইদেউ হাই কৈ দিয়ে বৰ্ণালী বাইদেউ হাই কৈ দি হাই কি খবৰ কি খবৰ তোমালোকৰ তোমাৰতো কৈ দিয়া কি খবৰ মোৰ ভাল বহুত দিন আপোনালোকে দেখা নাছিলে আজি আকৌ দেখা পালে আমি এতিয়া যোগু চাবলৈ যাই আছোঁ নদীৰ পাৰত সভা এখন ডাঙৰকৈ হয় তাত পূজা চূজা কৰে ভগৱানৰ মূৰ্তি চূৰ্তি আছে তাত বহুত সকলো মানুহ যায় বহুত মানুহ হয় তাত তাৰমানে পূজা চূজা কৰি কিনে ভোগ চোগ খাবলৈ তাৰমানে আমি পাওঁ আৰু তাত আৰু বহুত ভাল লাগে গৈ কেনে চাই থাকিব এতিয়া চাই থাকিব ভিডিঅ' পিছলৈকে ৰাস্তাৰে আহি আছোঁ গৈয়ে পোৱা নাই খোজকাঢ়ি গৈ আছোঁ সেইবিলাক চাওক ই ৰিক্সা আহিছে ই ৰিক্সাখনে আমাৰ নিনিয়ে বেটাৰী ৰিক্সা আহিছে আৰু গৰু ঘাঁহ খাই আছে ঐ গৰু ঘাঁহ খাচি এয়া হেৰি কিবা আছে ৰাণু মণ্ডল আৰু এইফালে গাড়ী আহিছে ধুম্মা চালে গাড়ী আহিছে ধুম্মা চালে বেটাৰী এখন বুঢ়া কালত ইমান বিয়া পাতা এইখন গেট মহাবিষ্ণু লাহে লাহে আহিব আগতে কি ধুনীয়া আছিল এইখিনি বাপ্পাও চাব লগা আছিল বজাৰ মজা বজাৰ আছিল পুৰা খুচুৰা পইচা ওলাবিচোন মোৰ এতিয়া আছে পকেটটোত ভগৱান
এইটো 1 নম্বৰ আপোনালোকে আজিও দেখা পাইছে এইজনী সদায় দেখি থাকিব আৰু এইবাৰ নতুন আলহী এইজনীতো বেষ্ট পুৰণা আলহী এইজনীকতো চবেই দেখাই পাই থাকে সৰু ছোৱালী পানী বটল আনিছে টিকলো মিনি কৰোণা কাৰণে বটল লৈ যাব বহি আছোঁ পূজাত পালোঁ এতিয়া বহি আছোঁ মানুহবিলাক এতিয়া আহিব ফটোত হৈছে আৰু আমি আজি সোনকালে আহিলোঁ পোহৰ থাকোঁতে এতিয়া মানুহবিলাক আহিব এয়া ৰেডি হৈছে খিচাৰি কাপোৰ ৰেডি হৈছে লাইন বেইমান এইটো মোৰ কিবা নাম নেকি বেইমান এটা নাম নেকি মই খিচাৰিখিনি এতিয়া অলপ বন্ধ কৰি দিলোঁ না কি মজা খিচাৰি দিছে খাই লওঁ তই ক'ত গৈছি বেলেগৰ বাইকত কেমেৰামেন শুনিবলৈ পাইছো যে নামো আহি আছে হয়তো আমি তালৈ যাব নোৱাৰিম কিন্তু যিখিনি পাৰো সেইখিনিকে কৰিম আমি আৰু এটা সম্ভৱ নহয় এই মস্ত দীঘলীয়া পুথিখন সম্ভৱ নহয় যে দক্ষ নামে ব্ৰহ্মাৰত নয় পৃথিৱীত প্ৰজাপতি নামে তাৰ সৰ্বলোক বিদিত মই জন্ম দিয়াৰ ভিতৰত গতিকে মই জন্মাই দিলোঁ আপুনিয়ে যে পৰুৱাৰ পৰা হাতী তলে মই জন্ম দিছোঁ বুজি পালোঁ ব্ৰহ্মাদেৱ মই আপুনি ব্ৰহ্মাদেৱ আপুনি মোকো সৃষ্টি কৰিছে ব্ৰহ্মাদেৱ মই এতিয়া বুজি পাইছোঁ ব্ৰহ্মাদেৱ কৈ আছে আচ্ছা যে পৰুৱাৰ পৰা হাতী তলৈ যত হ'ব আছে মই সৃষ্টি কৰিছোঁ আপুনিয়ে সৃষ্টি কৰিছোঁ বাৰু বুজি পালোঁ তাৰে ভিতৰত যে এনেকুৱা এজন মই পৃথিৱীত আৰু জন্ম দিলোঁ আপুনি এতিয়া আমি চবে কমেণ্ট দিছে ভাল বুলি মই আৰু তই ভিডিঅ' বন্ধ কৰ
পূজা খাব দে বাইদেউ জেকেট পিন্ধাম ঠাণ্ডা লাগছি এতো মায়ো এই লাইটটো মাৰি গলি বেয়া কৰি দিলে আমি ৰাতি এন্ধাৰ ৰাতি ঘৰলৈ যাই আছো খোজকাঢ়ি গাড়ী মুখবিলাক চিনি নাপায় বৰ্তমান মানুহবিলাকৰ ঘৰত গৈ আছো ঘৰত গৈ